নমস্কাৰ সকলোকে। আজি লৈছোঁ আপোনালোকৰ বাবে কেইযোৰমান মিক্স টছ আৰু টছ কটন মেখেলা চাদৰ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। এয়া চাওক, এইযোৰ হৈছে মিক্স টছ হয়। ৰেড আৰু কপাৰ গুণাত কামখিনি কৰা আছে। এইযোৰ হৈছে টছ কটনৰ। টছ কটনত আছে এই কাপোৰযোৰ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। ছাইড পাৰি ব্লাউজ পিচ সকলোখিনি থাকিব। ছাইড পাৰি চাওকচোন কিমান হেভিকৈ কামখিনি কৰা আছে। এইযোৰ হৈছে টছ কটনৰ। এইযোৰ হৈছে মিক্স টছত ব্লেক আৰু কপাৰত কামখিনি কৰিছে। ফুলৰ কামখিনি ডাঙৰ বুটা আৰু সৰু বুটা থাকিব। মিহিকৈ ঘন ঘনকৈ দিয়া হৈছে সৰু বুটাখিনি, আৰু ডাঙৰ বুটা দিয়া আছে কাপোৰযোৰ। এইখন হৈছে মেখেলা। ব্লাউজৰ পিচ। ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। এইযোৰ হৈছে টছ কটনৰ। সুন্দৰ এটা যোৰা। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। মেখেলা। এইযোৰ চাওকচোন, ছাইড পাৰিখিনি দেখুওৱা হৈছে। লগতে থাকিব এইটো ব্লাউজৰ পিচ। এইটো হৈছে ব্লাউজৰ পিচ টছ কটন। এইযোৰ মিক্স টছত আছে। ব্লেক আৰু কপাৰত কামখিনি কৰিছে। ডাঙৰ বুটা আৰু সৰু বুটা থাকিব। মেখেলা। এইযোৰ টছ কটন। টছ কটনৰ হয়। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব।